কি খবৰ আপোনালোকৰ? ভালে আছে? ভগৱানে সদায় ভালে ৰাখক। তো ময়ো আছোঁ। আজি নতুন ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালোঁ। ৱেলকাম বেক টু অসমীয়া ইত্যাদি। তো আজি হ'ল লক্ষী পূজাৰ বহুত শুভেচ্ছা জনালোঁ। তো অলপ যাওঁ মন্দিৰৰ ফালে, কি কৰিছে কি কৰা নাই, কেনেকুৱা আয়োজন চলি আছে লক্ষী পূজাৰ। তো একবাৰ যাওঁ। তো আপোনালোকক মন্দিৰৰ ফালে যাওঁ। তো গা চা ধুই লৈছোঁ, পুৱাতে গা ধুইছোঁ। তো মন্দিৰৰ ফালে যাওঁ একবাৰ। তো দেখাই দিওঁ একবাৰ, বলক চাই। মন্দিৰ আহি পালোঁ। তো মোৰ পিছফালে মানে ইয়াতে ভাত খুৱাব। তো ইয়াতে ভাত খোৱা যিখিনি মানুহ আমাৰ লক্ষী পূজা চাব অহা মানুহ ইয়াতে ভাত খুৱাব। আৰু এইফালে ইয়াতে ভাত ৰান্ধিব। তো মই একবাৰ গোসাঁইটো চাই আহোঁ। গোসাঁইটো একবাৰ চাই লওঁ কিমান ডাঙৰ এইবাৰ। তো আহকচোন চাই। মন্দিৰৰ পৰা আহি পালোঁ। তাতে গৰম লাগি গৈছে, কাম চাম কৰিলোঁ অলপ। তো আৰু কথা এটা ক'ব আছিল, মানে ফেচবুকত দাদা এজনে মানে কমেণ্ট কৰিছিল, মই বোলে কথাবোৰ মানে লাজ কৰি কওঁ। মানে সেনেকুৱা হ'ব, ফাৰ্ষ্ট টাইম ন, মানে কথা কওঁতে অলপ লাজ লাগে। আৰু মানুহৰ আগত মানে কেমেৰাটো এনেকৈ ল'বলৈ মানে ভাল নালাগে, আৰু লাজো লাগে, লাজটো লাগে। ফাৰ্ষ্ট টাইম এনেকুৱা হয়, পিছলৈকে ঠিক হৈ যাব। আৰু দাদাজনক থেংক ইউ কৈছোঁ, কাৰণ ভুলটো শুধৰাই দিয়াৰ কাৰণে। তো আৰু ৰাতিৰ ভিডিঅ' দিম ৰাতি। আৰু এটা ভাল খবৰ যে পুতলা নাচ আছে এবাৰ। পুতলা নাচিব, মানে কিবা কিনি কৰিব। পুতলা নাচ আছে, পুতলা মাতিছে, মানে পুতলা এনেকৈ নাচিব, কিবা কিনি কৰিব। তো ৰাতিৰ ভিডিঅ'খিনি চাবলৈ মই ফাইনেলি মানে বৰম্ব আহিব লগা হ'ল। বৰম্ব নহয়, কণীয়া। তো মানে বাইদেউ এজনীক আনিব গৈ আছোঁ, মানে তো লক্ষী পূজা চাব যাব তাতে আমাৰ। তো বাইদেউজনীক লৈ যাওঁ, মানে ই ৰিক্সা লৈ আহিছোঁ, ই ৰিক্সাত যাম। তো আৰু গান বাজি আছে বাদ্য। আৰু তো বাইদেউক লৈ ঘৰত যাম। ঘৰত যাই আপোনালোকক গধূলি আৰু ৰাতিৰ পুতলা নাচ দেখাই। ফাইনেলি ঘৰ আহি পালোঁ। তো লৈ যাম বাইদেউক। তো পূজা চাব। তো লৈ যায় পুতলাৰ নাচটো চাবই লাগিব। আৰু পুতলাৰ নাচৰ কথা কৈ আছোঁ, পুতলাৰ নাচ চাব লাগিব। তো ঘৰত যাই লগ পাই। তো ফাইনেলি মই ঘৰ আহি পাইছোঁ। তো ৰেডি হৈ গৈছোঁ পূজালৈ যাবলৈকে। তো একবাৰ চাই লওকচোন মোৰ লুকটো। গামচা লৈ গৈছোঁ। তো আন্ধাৰ ৰাস্তা মই আকৌ মাৰি দিছোঁ অলপ পথটো, নহ'লে একো দেখা নাপাম, ক'ৰবাত উল্টি পৰিম। তো মোৰ লগত আছে ভাই আছে, ভাইৰ মুখখন নেখাওঁ, আধা দেখাই দিছোঁ। ভাইক চিনি পাব যো, ভাই আমাৰ এই ঘাঘাত পে গৈছিলোঁ যে, সেইটো ভাই মোৰ লগত থাকে, সি মোৰ ভাইটি হয়। তো এতিয়া যাই লওঁ, তাতে যায় আৰু পুতলা নাচ চোৱা আহে কথা। তো বলক যাই লওঁ। আমাৰ এইফালে ভাত ৰেডি হৈ আছে, অলপ পিছত খাব পাৰিম। ইয়াতে ভাত বনাই আছে আমাৰ, এইটো আমাৰ ভাত ৰান্ধনি
ভাত বনাই আছে ভাতটো নুনি দালি চালি হৈছে নে ক্লিয়াৰ ৰ'বা একবাৰ দেখাই দিছোঁ একবাৰ দেখাই দিওঁ এয়া চব্জি আৰু এইফালে এইটো দালি তো ধুনীয়া আইটেম ন তো ভাত তাত ৰেডি হৈ আছে এইফালে তো এইফালে ভাত তাত ৰেডি ইয়াতে আৰু চব্জি এক্সট্ৰা চব্জি আছে ইয়াতে আৰু মই সেয়া চেয়া কৰি ৰেডি হৈ ল'লোঁ তো আৰু এইফালে ভাত খুৱাব ইয়াতে আৰু মই দুপৰীয়া কৈছিলোঁ ইয়াতে ভাত খুৱাব তো বলক আমি এতিয়া পুতলাৰ নাচ চাব যাওঁ পুতলাৰ নাচ চাওঁ আমি ইমান ধুনীয়াকৈ গাই আছোঁ তই কিয় হাহাকাৰখন লগাই চাচা কি হয় চাচা কি তই বৰ ভাল লাগছি বৰ ভাল লাগলে ইয়াত কি পাবি আশা নাপা ইয়াত আশা নাপা এখন ব্ৰহ্ম সমাজ ইয়াত আশা নাপা এই লক্ষী পূজাৰ গাড়ী চাজিও ভাগে খাই চেছ কৰিলে আকৌ নাপায় ফাইনেলি আহি গ'লোঁ তো পুতলাৰ নাচ কেনেকুৱা পালে তো একবাৰ কমেণ্ট বক্সটো খোলাই আছে জনাই দিব তো ভাত চাত দি ল'লোঁ ভাত চাত খাই ল'লোঁ ময়ো খালোঁ মানুহেও খালে মানুহবোৰ ভাত খালে গোটেই তো নিৰ্মালীখিনি পৰি গৈছে মোৰ কাণৰ পৰা শুনাই লৈ লৈছোঁ তো ৰাস্তা দি এনেকৈ খোজকাঢ়ি গৈ আছোঁ চব আন্ধাৰ একো নাই চব আন্ধাৰ তো আজি ভিডিঅ'টো এইখিনি আছিল পুতলাৰ নাচো দেখালোঁ তো কেনেকুৱা পালে তো যদি চাই ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু ঘণ্টা বাজন টিপিবলৈ একেবাৰে নাপাহৰিব আৰু যদি কোনোবা নতুনকৈ চাই আছে ৰাতি কৈ আছোঁ ছাবস্ক্ৰাইবটো কৰি থৈ যাব নালাগে আৰু আহিব মোৰ ভিডিঅ' চাবলৈ তো আজিলৈ বাই বাই ধন্যবাদ থেংক ইউ